এই মালটো আপোনালোকে বাৰু খাই পাইছেনে বাৰু? এতিয়া বহাগ বিহুৰ ওচৰ হৈছে, এয়া তাৰমানে বহাগ বিহু পাবলৈ এতিয়া আৰু 20-25 দিন আছে। তাৰমানে এতিয়াৰ পৰা পূৰা খাব পাৰি আৰু। এতিয়া ওপৰৰ পৰা একদম ওপৰৰ পৰা পাৰি আনিলোঁ আৰু এয়া এতিয়া উলিয়াম। মালটো চাই থাকক। ধৰ 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 কামুৰিছেও, জেগাই চেগাই কামুৰি অকণমান দুখ পায়, কিন্তু খাবলৈ কি টেষ্টি চাই থাকক। মাল কেনেকৈ ওলাইছে এই পিনৰ পৰা কওঁ, আগৰ পিনৰ পৰা মোৰ পিনে দেখা আকৌ। আজি আকৌ আচৰিত ধৰণৰ ভিডিঅ' এটা দিবলৈ ওলাইছোঁ, চাই থাকক। আজি আমলৈ পৰুৱা কেনেকৈ পাৰে আৰু আমলৈ পৰুৱা মানে আমলৈ টোপটো ধৰিম আৰু ভাঙিম বাঁহটো, আৰু আমলৈটোৰ পৰুৱাটোৰ তাৰমানে টোপটো কেনেকৈ উলিওৱা যায় টিপছ কেইটামান চাই লওক। এই যেন দেখিছে কেনেকৈ কামুৰিছে বিহে। কিমান কামুৰিছে নাই আছে তাত, সেইকেইটাতে আছে নাই বুলি ভাবিছিলি দাদা কেনেকুৱা কামুৰিলে মানে বসন্ত বেমাৰ নহয় বোলে, গতিকে আমলৈ কামুৰিবও লাগে। চাই থাকক কি ষ্টাইলত উলিয়াবগৈ পাৰে। কিন্তু ইয়াত মাল হয়নে? তুমি চালে আপোনালোকৰ মাথা গৰম হৈ অলপ ওচৰ কৰ। ৱাও বিউটিফুল। এইটো সৰু, এইটো আহি নিচিনাহে মালটো লুডিং। এইখিনি যদি ডাঙৰকৈ পৰা দিন কেনেকুৱা হ'ব? নিদিবি ৰ, তোক লৈ যাব ৰ, নিদিবি এতিয়া তোক নিব লৈ যা, উঠাই দিয়ে ডাৱৰীয়া বটল হৈ। সেই দৰডোখৰ বন এইখিনিতে অঁতৰাই লৈ তেতিয়া আমলৈ পথতে যাব নোৱাৰে। ইয়াত তোৰ পৰা কৈছে দেখোন গোটেইখিনি এনেকৈ কৰাতকৈ ভাল পৰাটো উঠাব লাগিব আকৌ। আমলৈ পৰুৱাকেইডাল বৰ হাৰাম নেকি? ভৰিয়ে চৰিয়ে কামুৰিছে। অকণমান আঁতৰকৈ ধৰি থাক আকৌ। গুটি গুটি কৰিব লাগে। চাই থাকক বন্ধুসকল, চাই থাকক আমলৈটো পেয়া পাৰিব নহয় এনেকৈ কৰি পেলাই এইটো এনেকৈ উলিয়াই দিলে হয় দেখোন। ডাংডাল লৈ এইটো কোনে কোনে খাই পাইছে ক'বচোন, কমেণ্টত জনাব।